উঠিব হ'ল নে এতিয়ালৈকে উঠাই নাই ন 7টা বাজিলে তহঁতক ৰ এতিয়া পাবিগে এতিয়া ৰ ঐ ভণ্টিহঁত মাৰ মাতটো শুনা যেন লাগিছে দেই তহঁতি হলে উঠি যা দেই মোক মাৰ নোখোৱাবি আকৌ সদায় মোকে কয় আগত উঠি যা কেলে উঠি যাম ময়ো নুঠো ময়ো শুই থাকিম যা মই মানে কাম কৰি কৰি মৰি গ'লেও তহঁতৰ মানে গা নোপোৱে ন তাৰ খালে গোটেইকেইটাই খাম যা আজি ময়ো নাযাম তহঁতি এতিয়ালৈকে উঠিয়ে অহা নাই ন ৰ গৈছো ৰ মাৰ মাতটো আকৌ শুনিলো নহলে কাপোৰ তলতে লুকাও আৰু তহঁতি ক'ত লুকাও লুকা অ বাপেকে দৰ্জা খোলা মাত শুনিলো খা মই কোৱা কথা নুশুন গদ্দালি চব এতিয়া তহঁতক গোটেইকেইটাকে মই ৰাম জান দিম এতিয়া ৰ কলৈ পলাইছ তহঁতি একেলগে ৰখি থাক ডাঙৰজনীকে আগতীয়াকে মাৰি লওঁ ৰ আই ঐ চুলিটো চাতে ধৰিলে এই দিয়া ভগৱানে মোৰ চুলিখিনি ওপৰতে দিলে এই দিয়া চুলিখিনি উঘল খাই আহিব এতিয়া কি হ'ব এতিয়া নাই যেন তেন কৰি পলাওহে আৰু নামিয়া ববা নামিয়া জলদি নামিয়া কথা নুশুন তোৰ এই বেনু কথা চুলিকেইডাল আজি মই ডাল কৰিম ৰ জলকীয়া পিটন খাব ৰ আইঐ দুখ পাইছো ঐ মা দুখ পাইছো একে জেগাতে তুমি মাৰিয়ে আছা যে কোলা পৰি যাব এতিয়া ঐ কোলা পৰিলে আকৌ স্কুলৰ ছোৱালীখনে মোক জোকাব এই দিয়া তুমি যি কৰা মই তাকে শুনিম আৰু এই দিয়া দেখিছেনে বন্ধু বান্ধৱীসকল মোৰ গা বেয়া যদিও ইহঁতক মৰিয়াবলগীয়া হৈছে কথা নুশুনে যে মোৰ ল'ৰা ছোৱালীকেইটাই যে মোৰ কথা কেতিয়াও নুশুনে আপোনালোকৰ ল'ৰা ছোৱালীবোৰে শুনে নে নুশুনে বাৰু ভিডিঅ'টো আজিলৈ ইমানটা সামৰিছো যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে আমি দিয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সহজতে চাব পাৰিব আজিলৈ বাই